notification আৰু order number 2 issue কৰি এই বড়োলেণ্ড অঞ্চলৰ 29 লক্ষ জনগণ ৰাইজৰ কাৰণে কোনো পধ্যে সন্তুষ্টজনক হোৱা নাই আৰু বিশেষকৈ অসমৰ আৰু বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্টৰ আসল ভূমিপুত্ৰ খিলঞ্জীয়া ট্ৰাইবেল লোকসকলৰ কাৰণে কোনো পধ্যেই সন্তুষ্টজনক হোৱা নাই বৰঞ্চ আমি এইটো ক'ব পাৰোঁ এই ফাইনেল ড্ৰাফ্ট প্ৰপ'জেলৰ জৰিয়তে বড়োলেণ্ড অঞ্চলৰ খিলঞ্জীয়া ট্ৰাইবেল জনগোষ্ঠীৰ লোকসকলক যথেষ্ট প্ৰকাৰে অপমান কৰা হ'ল It is a great humiliation and insultation to the indigenous tribal people of BTD. আমার যে ভারতের সংবিধানে দিয়া যে রাজনৈতিক অধিকার যে কনস্টিটিউশনাল রাইটস এন্ড প্রিভিলেজেস ইয়াক ভারত সরকার আর অসম সরকার ইলেকশন কমিশন অফ ইন্ডিয়ার জৰিয়তে কাঢ়ি লৈ যোৱা এটা অতি ঘৃণনীয় নিন্দনীয় এটা ৰাষ্ট্ৰীয় ষড়যন্ত্ৰ ৰচনা আৰু ইয়াৰ দ্বাৰা এটা প্ৰমাণ হৈ গ'ল যে 2003 চনত ইণ্ডিয়ান পাৰ্লামেণ্টে দুটা সদনে লোকসভা ৰাজ্যসভাৰ এক নং 44 BTC Act পাছ কৰাৰ জৰিয়তে যে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াছ ডিষ্ট্ৰিক্ট নামৰ এটা স্বায়ত্তশাসিত এটা অঞ্চল আৰু ইয়াক শাসন কৰিবৰ কাৰণে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ জন্ম দিয়া হৈছিল গঠন কৰি দিছিল প্ৰধানমন্ত্ৰী সন্মানীয় অতুল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আৰু LK আদৱানী ডাঙৰ নেতৃত্বত যি NDA চৰকাৰ চলিছিল এই চৰকাৰে অসমৰ খিলঞ্জীয়া ট্ৰাইবেল লোকসকলক ব্ৰহ্মপুত্ৰ উত্তৰপাৰত যি চেল্ফ ৰুল এটা স্বায়ত্তশাসিত অঞ্চল গঠন কৰি দিছিল সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত ইয়াক সম্পূৰ্ণভাৱে উইথড্ৰ কৰাৰ নিচিনাকৈ এটা পলিচি গ্ৰহণ কৰি ইয়াৰ প্ৰমাণ হিচাপে আমি ক'ব পাৰোঁ যে BTD আজিৰ তাৰিখত 6 শিডিউল এৰিয়াৰ প্ৰভিজনৰ অধীনত পৰে 15খন বিধানসভা সমষ্টি BTD অঞ্চলত দিয়া বুলি দেখুৱাইছে তাৰে ভিতৰত 6খন আসনহে মাত্ৰ জনজাতিসকলৰ কাৰণে সংৰক্ষিত আসন হিচাপে নটিফিকেশ্যন কৰিছে ইয়াতে স্পেচিফিক উল্লেখ কৰিব লাগিছিল যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 332 সাবক্লজ B আৰু সাবক্লজ 6 মতে গোটেই সমষ্টিসমূহ জনজাতি লোকসকলে সংৰক্ষিত আসন হিচাপে ৰাখিব লাগিছিল আৰ্টিকল 332 সাবক্লজ 2 আৰু সাবক্লজ 6ৰ ভিতৰত সংৰক্ষিত আসন দেখুওৱা হোৱা নাই ইয়াৰ অৰ্থ এইটো ক'বলৈ গৈছে যে BTD অঞ্চল আৰু 6 শিডিউলৰ অধীনত নাই ঠিক তেনেকৈ কোকৰাঝাৰ লোকসভা সমষ্টিক জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে ৰখা দেখুৱাইছে কিন্তু ইয়াক দেখুৱাব লাগিছিল আৰ্টিকল 330 সাবক্লজ C মতে 6 শিডিউল এৰিয়াত থকা ট্ৰাইবেল লোকসকলৰ কাৰণেও লোকসভাৰ সমষ্টি সংৰক্ষিত আসন দিব লাগে কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি 1976 যে লাষ্ট ডেলিমিটেশ্যনৰ প্ৰক্ৰিয়াৰ কাম চলিছিল এই লাষ্ট ডেলিমিটেশ্যন কমিশ্যনে কোকৰাঝাৰক সংবিধানৰ আৰ্টিকল 330 সাবক্লজ B মতে জনজাতিসকলৰ সংৰক্ষিত আসন ৰখা হৈছে ইয়াৰ ফলত কি হ'ল 6 শিডিউলৰ বাহিৰত য'ত ট্ৰাইবেল জনগোষ্ঠীৰ লোকসকল আছে তেওঁলোকে আৰ্টিকল 330 সাবক্লজ B মতে এটা ৰিজাৰ্ভ চিট পাব লাগিছিল যেনেকৈ যোৱাবাৰ 2007 চনত তেতিয়াৰ ইলেকশ্যন কমিশ্যনে ভুলকৈ হ'লেও
কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ সংৰক্ষিত মৰ্যাদা উঠাই লখিমপুৰ সমষ্টিক দিয়া বুলি দেখুৱাইছে। এটা নন সেক্সিডেল এরিয়ার থকা ট্রাইবেল মানুষের যে রাজনৈতিক অধিকার, সাংবিধানিক অধিকার, ইয়া খর্ব করা নহল জানো? সেইকাৰণে আমি আজিৰ এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ উপায় নাই। আমি আগতে স্পষ্টভাৱে কৈছিলোঁ যে অতি সোনকালে আমি সুপ্ৰিম কোৰ্টলৈ গৈ ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাবক্লজ বি, সাবক্লজ 6, আর্টিকেল 330 সাবক্লজ সি মতে কেলে সমষ্টি নিৰ্ধাৰণ কৰা নহল, সংবিধানৰ প্ৰয়োজন কিয় ভাইলেট কৰা হ'ল, ইয়াৰ ওপৰত জাষ্টিছ ন্যায় বিচাৰি আমি সুপ্ৰিম কোৰ্টৰ ওচৰত আমি যাবলৈ বাধ্য কৰিছোঁ। আমি যাম, ইয়াৰ বাহিৰে আমাৰ বিকল্প আছে। আৰু আজিৰ এনেহেন জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বড়ো ট্ৰাইবেল লোকসকলক আমি আহ্বান জনাব বিচাৰিছোঁ, প্ৰমোদ বড়ো BTC চিফৰ পৰা অতি সোনকালে অন মৰেল গ্ৰাউণ্ড ৰিজাইন দিব। UG ব্ৰহ্ম, যিজন কেবিনেট মন্ত্ৰী, তেওঁ অন মৰেল গ্ৰাউণ্ড ইন প্ৰটেষ্ট এগেইনষ্ট দি detrimental policy of the Election Commission of India as well as the Government of India, Government of Assam, they shall have to relinquish from their political power. যিমান MLA সকল আছে, DPF পাৰ্টিৰ হওক বা UP দলৰে হওক, যিমানবোৰ EM আছে, MCL সকল আছে, তেওঁলোকে গোটেই ইস্তফা দি গণতান্ত্ৰিক সংগ্ৰামৰ কাৰণে আমি একত্ৰিত হ'ব লাগে। এইটো হ'ল আমাৰ আহ্বান। কোনো আমাৰ বড়ো মানুহ বা ট্ৰাইবেল মানুহ মন্ত্ৰী, MLA, EM, MCL, CM, MP হৈ থকাৰ কোনো ইয়াত দৰকাৰ নাই, প্ৰয়োজন নাই। সেইকাৰণে আমাৰ আপিল হ'ল অতি সোনকালে MP চিটৰ পৰা, MLA চিটৰ পৰা, মন্ত্ৰীত্বৰ পৰা, EM পৰা, PTCৰ পৰা, ক্ষমতাৰ পৰা আঁতৰি আহিব। চৰকাৰৰ ওচৰত আমি ষ্ট্ৰংলি, বলিষ্ঠভাৱে আমি দাবী উত্থাপন কৰিব লাগিব। যেতিয়ালৈকে কাৰেকশ্যন নহয় তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক সংগ্ৰামত আগবাঢ়ি গৈ থাকিব। আৰু কোৰ্ট কাছাৰী, জুডিচিয়াৰীক সহায় লোৱাৰ যি প্ৰক্ৰিয়া, কাম কাজ, এই উপায় নাই। এইটো এনেকুৱা কৰিলে যে এই ড্ৰাফ্ট প্ৰপ'জেলৰ জৰিয়তে যে BTCৰ যি কনষ্টিটিউচনেল যি ষ্টেটাছটো আছিল, যি ষ্টেটাছ আছিল, এই ষ্টেটাছত ড্ৰেছ খুলি দি নাঙৰ পৰা নিচিনা কৰি ট্ৰাইবেলসকলক আমাৰ যি নন ট্ৰেন্সফাৰেবল ইনএলিয়েনেবল পলিটিকেল ৰাইটছ, প্ৰিভিলেজ আছিল, আমাক বিভস্ত কৰি, আমাক নাঙৰ কৰি, নেকেট কৰি। It is a matter of shame on the part of the government of India, on the part of the Election Commission of India, on the part of the state government. আৰু এনেহেন চিটুৱেশ্যন গৈ গৈ বড়োসকলক, ট্ৰাইবেলসকলক সুকীয়া বদনৰ ৰাজ্যৰ কাৰণে বলিষ্ঠভাৱে অহৰহ সংগ্ৰাম কৰিবৰ কাৰণে আমাক বাধ্যত পেলাব। আৰু অদূৰ ভৱিষ্যতত আমাৰ সুকীয়া বড়োলেণ্ড অঞ্চল এখন পৃথক ৰাজ্যত পৰিণত হ'বই। ই অতি অৱশ্যম্ভাৱী। আৰু ইয়াৰ কাৰণে এক নম্বৰ দোষী হ'ব বৰ্তমান অসম চৰকাৰ, বিজেপি চৰকাৰ। আৰু ইয়াৰ কাৰণে দোষী হ'ব আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াসকল, প্ৰমোদ বড়ো ডাঙৰীয়াসকল, যিসকল MCL, EM আছে, তেওঁলোক দোষী হ'ব। আৰু পিপুলছ কোৰ্টত সিহঁতৰ বিচাৰ এদিন হ'বই হ'ব। এই 2014 যোৱা 20 জুন তাৰিখত যে প্ৰথম ড্ৰাফ্ট প্ৰপ'জেল ওলাইছিল, ইয়াকে সন্তুষ্ট হৈ আমাৰ আফচোৰ কিছুমান নেতৃবৃন্দই, UPৰ নেতাসকলে বন ফুটালে, কি কি পাৰ্টি খালে, আমি গমেই পোৱা নাই, ৰাইজে জানাই। আজি কি হ'ল ৰিজাল্ট? 10টা বোলে সিহঁতে ৰিজাৰ্ভ চিট বিচাৰিছিল, ক'ত হ'ল? আমি যদি একেলগে একত্ৰিতভাৱে যদি
কাম কৰিলেহেঁতেন, হেঁচাটো পালেহেঁতেন, নিশ্চয় ফল যথেষ্ট ইয়াতকৈ বেছি ভাল হ'লেহেঁতেন। আৰু আমাৰ যথেষ্ট সন্দেহ হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি অকলে নিজাববীয়াভাৱে ইণ্ডিপেণ্ডেণ্টলি স্বাধীনচিতীয়াভাৱে নিজৰ বিবেক আৰু জ্ঞানেৰে যদি কাম কৰিব পালেহেঁতেন এলিমিনেটেড কমিশ্যনৰ প্ৰক্ৰিয়া, নিশ্চয় ৰিজাল্ট কেনেকুৱা নহ'লেহেঁতেন। নিশ্চয় ইয়াত অসম চৰকাৰে কাৰোবাৰ ৰাজনৈতিক চক্ৰান্ত ইয়াত নিহিত হৈ আছে, যাৰ কাৰণে আজি লাষ্ট নিৰৰ্থ পৰ্যায়ত বলা হ'ল এনেধৰণৰ অৱস্থাত পাব্লিছ বুলি বাধ্য। গতিকে গোটেই অসমবাসী ৰাইজৰ ওচৰলৈ আমাৰ সবিনয় নিবেদন, আমাক সহায় কৰক। The peace-loving people of Assam, please you should extend your helping hand to us so that we can protect our political rights. আমি যদি ঘূৰাই পড়ো আজি আমি তাকে স্পষ্ট কৰিব বিচাৰিছোঁ, কাৰ্বি আংলং আৰু নৰ্থ কাশ্মীৰ আৰু ৱেষ্ট কাৰ্বি আংলং এই তিনিখন সাহিত্য শাসিত জিলাবোৰত সৰ্বমুঠ 6খন এছেম্বলি ছেগমেণ্ট আছে। এই 6খন এছেম্বলি ছেগমেণ্টক লৈ ডিফু পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন হ'ল, whereas আমাৰ বিটিডি অঞ্চলত 29,12,000 জনসংখ্যা আছিল, 440 জন। এই 29 লক্ষ জনগণলৈ কেলে কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি, কেলে ওদালগুৰি ইণ্ডিপেণ্ডেণ্ট পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি হ'ব নোৱাৰে? ওৰাকভেলীত টোটেল 29 লাখ পপুলেশ্যন আছিল। 29 লাখ পপুলেশ্যন লৈ যদি শিলচৰ আৰু হাইলাকান্দি নামত গোটেই যদি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি হ'ব পাৰে, 29,12,000 জনগণলৈ কেলে বিটিডি অঞ্চলত দুখন লোকসভা সমষ্টি হ'ব নোৱাৰে? উদ্দেশ্য আৰ্টিকেল 330(c) কয় যে 6 শিডিউল এৰিয়াৰ থকা ট্ৰাইবেল লোকসকলৰ কাৰণেও লোকসভা সমষ্টি সংৰক্ষিত আসন থাকে। ওদালগুৰি জিলাৰ যিসকল ট্ৰাইবেল জনগোষ্ঠীৰ মানুহ, বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিৰ ট্ৰাইবেল জনগণৰ ৰাইজ, কিহত কিয় আৰ্টিকেল 330(c) মতে ৰাজনৈতিক অধিকাৰ লাভালাভ কিয় হ'ব নোৱাৰে? ইয়াৰ ওপৰত আমি চেলেঞ্জ কৰি পেলাই সুপ্ৰিম কোৰ্টত আমি হাজিৰ হ'ম, আমি কেছ দাখিল